নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ ৰাইজৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব চৰকাৰী ধন, মুখ্যমন্ত্ৰীৰ এই ঘোষণা। আপোনালোকে ইয়াত দেখা পাইছে TV9 অসমীয়াৰ এটা ৰিপৰ্ট মই আপোনালোকৰ বাবে লৈ আনিছোঁ। সেইটো আপোনালোকক পঢ়ি শুনাম, আপোনালোকে ভালদৰে শুনি যাব। ৰাইজৰ লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ ভাল খবৰ, কিয়নো এতিয়াৰে পৰা ৰাইজৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে মাহে লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই ঘোষণা কৰে। আপোনালোকে ইয়াত দেখা পাইছে ৰঙালী বিহুৰ পূৰ্বে ৰাইজৰ একাংশ ছাত্ৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ উপহাৰ। মঙলবাৰে বিহালীত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰে শৰ্মাই। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে এতিয়াৰ পৰা ৰাজ্যত মেট্ৰিক শিক্ষা দিয়াৰ আগতে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন। তেওঁ কয় যে মেট্ৰিক পৰীক্ষাৰ আগত যাতে ছাত্ৰ ছাত্ৰীসকলে টিউচন ল'ব পাৰে, তাৰ বাবে প্ৰতিমাহে তেওঁলোকক চৰকাৰী ধন দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, টিউচন লোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ 6 মাহৰ আগৰ পৰা 600 টকাকৈ লাভ কৰিব। তেওঁলোকৰ মেট্ৰিকৰ ফলাফল যাতে ভাল হয়, তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আপোনালোকে ইয়াত দেখা পাইছে শৰ্মাই কয় যে মেট্ৰিকৰ আগতে ঘৰুৱা শিক্ষকে ছাত্ৰ ছাত্ৰীক পঢ়াই দিলে ফলাফল ভাল হয়, কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীসকলে এনে ব্যৱস্থা কৰিব নোৱাৰে। যাৰ বাবে ৰাজ্যত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মাহে 300 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই টকাৰে ছাত্ৰ ছাত্ৰীসকলে ওচৰৰে কোনো শিক্ষক যুৱক যুৱতীৰ পৰা টিউচন ল'ব পাৰিব। উল্লেখযোগ্য যে আজিৰ সভাত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ঘোষণাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম এটা নতুন ভাল খবৰৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, বাই বাই।